আজি কেইখনমান লুচিকে বনাও ৰ বৰ খাবলৈ মন গৈছে কিমান দিন যে হল লুচি আলু ভাজি খোৱা নাই মানুহজনে আটা আনিব ক'লে নানেই ইমান কৃপণ এই খটাহুটোক ঘৰলৈ পঠিয়াই দিব লাগিব ৰবা উপায় নোহোৱা হৈছে আৰু দিনৰ দিনটো মোবাইলত পাবজি খেলি থাকে ভাইটিক ফোন কৰি নিব আহিব ক'ব লাগিব ৰবা এই মানুহজনে কাকনো ইমান মিঠা মিঠাকৈ কথা পাতি আছে এঘণ্টাই হল ৰ শুনি আছো ৰ মনে মনে কি বুলি ভাবিছে লগ পাম আকৌ আনিব যাম নেকি দিম দিয়া মেখেলা চাদৰ এযোৰ কি 5যোৰ দিম তুমি বিচাৰিলে পায়স বনাই আনিবা দেই মোলৈ তোমাৰ পায়সৰ সোৱাদ এতিয়াও মুখত লাগিয়ে থাকে মোৰ আমাৰ এইজনীয়ে পায়স বনাবই নাজানে একো এটা ভালকৈ বনাব নাজানে আহিবা ভালকৈ আহিবা মই আনিব যাম দিয়া তুমি চিন্তা নকৰিবা ৰাখিছোঁ এতিয়া ৰাখিছোঁ বাই বাই হে প্ৰভু এই মানুহজনে মই থাকোতে আনজনীক ধৰিছে ৰ আজি মই ভাল শিক্ষা দি আছো ৰ সেইকাৰণে এখেতে দিনৰ দিনটো ব্যস্ত হৈ থাকে আৰু একোটা বজাৰ নকৰে গম পাইছো পইচাবিলাক ক'ত খৰচ কৰে ৰ শিক্ষা দি আছো আজি তাইৰ লগত কথা পাতি খুব ভাল লাগে মনটোৱে ভাল লাগি গ'ল আকৌ কিয় এনেকে খং কৰি আহিছা মই নজনা বুলি ভাবিছে নেকি আপুনি দিনৰ দিনটো কাৰ লগত ব্যস্ত হৈ থাকে মোবাইলত এই বুঢ়া বয়সত কোনজনী গাৰ্লফ্ৰেণ্ডক আপুনি 5 মেখেলা চাদৰ দিয়ে ল'ৰা ছোৱালী উঠা থাকোতে আপোনাৰ লাজ নালাগে নে প্ৰীতি কৰিবলৈ এটা বস্তু নানে ঘৰত আৰু টকাবিলাক কাক দিয়ে আপুনি গম পাইছো মই সকলো শুনিছিলো নহয় আপুনি কাৰ পায়স খাই ভাল পায় আৰু মোৰ বদনাম গায় মই একো এটা বনাব নাজানো বুলি হৈছে কোন হয় তাই সঁচা কথা কওক আপুনি এতিয়াই কওক নহ'লে কিন্তু মই ঘূৰাই নেৰো আজি দুধ কাল পানী কা পানী ফেছলা হোগা হে প্ৰভু এইজনে আকৌ কি কথা কি কৈ আছে একো ধৰিব পৰা নাই কি কৈছে আপুনি ধৰিব পৰা নাই মোৰ কথা অলপ আগতে আপুনি কাক ফোন কৰিছিল সঁচা কথা কৈ দিয়ক নহ'লে কিন্তু দিগদাৰ হ'ব বুজি পাইছো দিয়া তোমাৰ কথাটো তাৰমানে কেছটো নগেনহে হেৰি তোমাৰ ভনীয়েৰা বিমলাই ফোন কৰিছিল তাই আহিব বোলে আজি আমাৰ ঘৰলৈ সেইকাৰণে তাই ফোন কৰিছিলে ইমানখন খং কৰিব লাগেনে তুমি তোমাৰ ভণ্টিৰ লগত যে মই ধেমালি কৰোঁৱে তুমি দেখোন গমেই পোৱা হে প্ৰভু কি হ'ব আৰু তোমাৰ লগত হয় নেকি আপুনি আগতে ক'ব নোৱাৰে নেকি মই আকৌ এনেই এইবিলাক খং কৰি পালো নহয় এনাৰ্জিবিলাক মোৰ এনেই শেষ হৈ গ'ল ভাগৰে লাগি গ'ল আকৌ খং কৰি তুমি কিবা শুনিলেহে মোৰ কথা আগতেই বকিব আৰম্ভ কৰা হেৰা সেইবিলাক বাদ দিয়া এতিয়া কোৱাচোন ভণ্টি কেতিয়া আহিব আহি আছে মই আনিব যাব লাগিব বোলে তেতিয়াহ'লে যাওক সোনকালে আনিব ভণ্টিক আৰু গালি পাৰাৰ কাৰণে বেয়া নাপাব আকৌ নাপাওঁ দিয়া তোমাক আৰু বেয়া পাই কি লাভ হ'ব ইমানখন কথা শুনালাই যেতিয়া মই গৈ আছো দিয়া তাইক আনিবলৈ যোৱা আহোঁতে 1 লিটাৰ গাখীৰ আনিবা ভণ্টি গাখীৰ চাহ খাই ভাল পায় নহয় তাই দিনটোত 10 কাপ গাখীৰ চাহ দিবই লাগিব যোৱা যি দেখিছো কুলহালি নাহোঁতেই মোৰ এনেকুৱা অৱস্থা হৈছে আহিলে যে কি অৱস্থা হ'ব ভগৱানে জানে আৰু টকা পইচা মোৰ সকলো শেষ হৈ যাব ৰক্ষা কৰা প্ৰভু ৰক্ষা কৰা বাইদেউ মই আহিলো আকৌ বেং মানুহবিলাক ক'ত গ'ল আকৌ ভণ্টি আহি পালা আহা মনাবিলাক মোক দিয়া মই তোমাৰ কাৰণে চাহ বনাই আছিলো নহয় পাকঘৰত লওক বাইদেউ মনাবিলাক মোৰ বৰ ভাগৰ লাগিছে ভিনদেউৱে একো মোক নোখোৱালে ইমান কৃপণ কিমানখন ৰেষ্টুৰেণ্ট এৰি আহিলো একো এটা নোখোৱালে বেং লওক বাইদেউ মই অকণমান ৰেষ্ট ল বেং তোমাৰ ভিনদেউ তেনেকুৱাই দে কি ক'বা আৰু মোকেই নোখোৱাই তোমাক চাহ খুৱাবনে বহা এতিয়া ভণ্টি মই তোমাৰ কাৰণে চাহ লৈ আহোঁ মোৰ সকলো হৈছেই তুমি বহি অকণমান ৰেষ্ট আছোন আৰু বেগবিলাক মই থৈ আহোঁ বাইদেউ চাহ সোনকালে লৈ আহক মোৰ কিন্তু খুব চাহৰ নিচা লাগিছে এতিয়া অকণমান মই ইয়াতে ৰেষ্ট ল বেং বৰ ভাগৰ লাগিছে আনি আছো দিয়া ভণ্টি আৰু ভিনদেউ আপুনি এনেকৈ কিয় থিয় হৈ আছে বেং যেন কিবা দেখা পালেহে আপুনি চক খাইছে নাই এনে চাই আছিলো আকৌ তোমাৰ বায়েৰাক কি কৈ আছে বেং বাবু মাইনাহঁত দেখোন আহাই নাই কিয় ক'ত কৈছে খবৰ ল'বলৈ আহি নাই নেকি মই যে আহিছোঁ আহিব দিয়া তোমাৰ বেং শুনা পালে বেং হিন্দীও নহয় ধেমালি কৰিব আৰম্ভ কৰিলে আৰু বেং ভণ্টি তোমাৰ কাৰণে খোৱা বস্তু আনিছোঁ তোমাৰ বৰ ভোক লাগিছে নহয় গম পাইছোঁ দিয়া মই বাইদেউ ফুলৰি আৰু চাহ আনিছে দেখোন দিয়ক সোনকালে খাওঁ ইমান ভোক লাগিছে বেং ভিনদেউ নহয় মোক আজি খোজকাঢ়ি লৈ আহিছে কি ক'ব আৰু বেং ইমান কৃপণ
সেইবিলাক বাদ দিয়া এতিয়া খোৱা ভণ্টি ভালকৈ হেৰি মোক চাহ নিদিয়ে নেকি ফুলৰি দি হেৰা আপুনি চাহ খাব নালাগে দিয়ক ভাতকে খাব একেবাৰে মই ভণ্টিৰ কাৰণেহে অকল চাহ বনাইছো হ'ব দিয়া নেখাওঁ চাহ ভাতকে খাম একেবাৰে এনেও যে নিদিবা বুলি মই গমেই পাওঁ বেং বেং